हेलो दोस्तो কি খবৰ আপোনালোকে সবে ভালে আছে সকলোৱে তো আমি এটা জায়গাত আহি আছিলো আহি পেলাই ভিতৰৰ ফালে গৈছিলো সো তাতে যাই প্ৰত্যেককে আমি গা ধুলো তাতে গাছা ধুই ওলাই আহিলো মোৰ লগৰ গটে কেজন আছে ইয়াতে চাওক তো তাৰপৰা ওলাই আহিছো ভিতৰৰ ফালে অলপ জায়গা আছে তো জায়গাটোৰ নামটো মই কৈ দিম আপোনালোকে কোন জায়গা হয় ক'ত আহিছো কেনেকৈ আহিলো সো এইফালে নদী এটা আছিলে পাথৰৰ নদী খুবেই সুন্দৰ সো আপোনালোকে যদি আহে গৰম দিনত আহক এতিয়া খুবেই ভাল লাগিব আহি কিন্তু গৰমত খুবেই ভাল সো ভিতৰত গলো বহুতখিনি আমি ৰাস্তাৰ এই যত আপনা আহিলো তাতে সেইখিনিতে গাড়ীখন থৈ আহিলো তো ভাগৰ লাগিছে ন খুশকাৰি আহি আছো সো চাই থাকক দেখাই আছো আপোনালোকক আগৰ ফালে চাওক তো আহি আছো যাও চাই কিবা এটা খাব লাগিব তো খোৱা নাই আকৌ ভোক লাগি গল সেইকাৰণে অলপ ওলাই আহিলো আকৌ নেক্সট বেলেগ এটা জায়গাত যাই আছো ইয়াৰ পৰা কিবা পালে খাই লম ওচৰত এনেকুৱা দোকান নাই সো চাওক এইবিলাক ছোৱালীবিলাকো আহিছে তো হিয়তো এফালে আপোনাৰ ফুৰিব যাই আছে সো হিয়তো পালে চালে সো আহি আছো তো জায়গাটো আপোনাৰ এনেকুৱা জায়গা তো প্ৰায় মানুহে জানে জায়গাটো চিনি পায় বা যোনে দেখা পাই আছে ভিডিওটো চাব তো হিয়তে জানে তো চাওক এই জায়গাখিনিৰ নাম হৈছে আপোনাৰ পবিতৰা বুলি কয় তো আহিব জাগিৰোড পাৰ হৈ আহিব জাগিৰোডৰ পৰা আপোনাৰ আগত আহি গলে লেফট সাইড ইউ টাৰ্ন লৈ আহিব সিধা আপোনাৰ মেঘালয়ৰ লগত লাগি আছে সো এইটো পিকনিক প্লেসে হয় এইবিলাকত আপোনাৰ আহিছে মানুহবিলাক পিকনিক খাবৰ কাৰণে আহিছে তো কিছুমানে আপোনাৰ খাই আছে আকৌ এটা আপোনাৰ পিকনিক প্লেসটো এটা হেৰি নহয় তো অলপ মানুহ আহিছে এইবিলাক আহি আছে সো চাই থাকক এফালে আপোনাৰ ডাঙৰ এটো হেৰি আছে এটা এইখন আপোনাৰ ফিল্ডৰ নিচিনা ইয়াতে আপোনাৰ চাওক এইবিলাকত আহি পেলাই আপুনি পিকনিক প্লেস ধুনীয়া কৰি ল'ব পাৰে তো মানুহবিলাক আহি আছে সো আমি লাহে লাহে যাই আছো আগৰ ফালে গাড়ীখন অলপ দূৰত আছে তো গাড়ীখনৰ ওচৰত খুশকাৰি আহি আছো তো যাই কিবা ভোকো লাগি গল ভাগৰো লাগিছে আপোনাৰ আমি গাড়ী পৰাই মোটামুটি 1 কিলোমিটাৰ মান ভিতৰত সোমাই আহিলো তো তাৰ পৰা আহি আছো খুশকাৰি আগৰ ফালে চাই থাকক এতিয়া গাড়ীখন থৈ গলো গাড়ীখনৰ ওচৰত আহি আছো সো দোকান আছে যদি অলপ চাই পেলাই দোকানৰ ফালে কিবা এটা খাব লাগিব তো গাইছ চাই থাকক ভাগৰ লাগিছে কিমান খুশকাৰিম বহুত দূৰ এইবিলাক চাওক ধুনীয়া জায়গা আপোনাৰ পিকনিক মানে ধুনীয়া আৰু পিকনিক প্লেস জায়গা আপোনাৰ নদীটো গোটেই পাথৰৰ নদী ভাল লাগিছে কিন্তু এতিয়া অলপ বাৰিষা টাইম ন পানীটো অলপ বেছি আছে আপুনি ঠাণ্ডাৰ দিনত আহক খৰালি মাহত তো তেতিয়া অলপ পানীটো কম গোটেইখিনি আপুনি বহিব পাৰি ঘূৰিব পাৰি আপোনাৰ ধুনীয়া লোকেশ্যন চাই থাকক আহি আছো মোটামুটি আহি আপোনাৰ আমি গাড়ীখনৰ ওচৰত পামে সো আগৰ ফালে দোকান আছে বুলি কৈছে চাওঁ কিবা পালে সৰু সৰু বস্তু কিবা এটা খাই লম প্ৰত্যেকে সো আহি আছো চাই থাকক ভাগৰ লাগিছে অলপ মানে গাছা ধুই পেলাই আহিছে ন অলপ ভিজা নিচিনা হৈ আছে চুলিবিলাকো হেনেকুৱা ভিজি আছে সো সেইকাৰণে এই গাড়ীখন ল'ব কাৰণে যাই আছে আমি আহিছো তো চাওক যাই আছো ইফালে সো অলপ আগত আমি যিটো ৰাস্তা মেইন ৰাস্তাত আহি আছো মেইন ৰাস্তাৰ ওচৰত এখন যিটো আপোনাৰ গেট আছে ইয়াতে আমাৰ অসম পুলিচৰ এটা হেৰি আছে সেই গেটৰ ওচৰত এখন সৰু দোকান আছে আৰু আহাতে চাইছো দোকানখন কিন্তু আমি একো লোৱা নাই তো এটা পানী চানি কিবা পালে লম বা কিবা ঠাণ্ডা পালে খাম সো চাওক ফাইনালি দোকানখনৰ ওচৰত আহি গলো তো এইখন তো কি পাই চাওঁ গোটেইবিলাক যাই আছে মানে খুশকাৰাটো অলপ হেনেকুৱা হৈ গ'ল গোটেইবিলাকে মানে ভাগৰি গৈছে বহুত দূৰখিনি জায়গা খুশকাৰি গলো ভিতৰত গাড়ী নাযায় ইফালে নদীৰ পাৰৰ সৰু ৰাস্তা সো এইখিনি দোকানখনৰ ওচৰত আহিলো চাও কি পায় তো চাব আপোনালোকে মোৰ চেনেলটো চাই থাকক সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰি জনাব ভাল লাগিলে সো জায়গাটো আপোনাৰ পবিতৰা জায়গা আপোনালোকে আহক আহি চাওক ভাল লাগিব আহি পিকনিক খাব পাৰিব ইয়াত